হাই গাইজ, আজি অলপ পাহাৰৰ ফালে ঘূৰিব আহিছোঁ আমি। মোৰ লগত আছে মোৰ ভাইটি জাহান। হাই কৈ দিয়া জাহান। আমি মানে লকডাউনৰ ঘৰতে আছিলোঁ, কিন্তু আমাৰ পাহাৰৰ ফালে অলপ ঘূৰিবলৈ আহিছিলোঁ, জেগা অলপ চাবৰ কাৰণে। কি কৰিম, বহুত বৰিং হৈ আছিলোঁ। চ' চাই থাকক, জেগাবোৰ দেখাম আপোনালোকক। চাই থাকিব। পাহাৰৰ মাজত বহুত ডাঙৰ পুখুৰী আমাৰ। এনেকৈ গাঁৱত এটা পুখুৰীৰ মাজত আপোনাৰ চাংঘৰ থাকে, এনেকুৱা চাংঘৰ এটা আছে।